হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ এয়া ভাপত দিয়া পিঠা। জহা চাউল ললোঁ 3 কাপ আৰু এয়া আধা ঘণ্টাৰ কাৰণে পানী দি তিয়াই ৰাখি দিম। তাৰপিছতে আমাক লাগিব নাৰিকল এটা। এয়া নাৰিকলটো আমি ফালি ল'ম প্ৰথম। পানীখিনি থৈ দিম। আমাৰ ঘৰত পোৱালি এটা আছে, সি খাই বহুত ভাল পায় নাৰিকলৰ পানী, তাৰ কাৰণে থৈ দিম। এয়া দেখিলে মই ফালি দিলোঁ। নাৰিকলটো ভাল নে বেয়া মই এয়া দেখাই দিছোঁ। ভাল নাৰিকল ল'ব, তেতিয়া ভাপত দিয়া পিঠাটো ভাল হয়। তাৰপিছতে এয়া নাৰিকলটো পিচ কৰি ল'লোঁ। তাৰপিছত এয়া পিছফালৰ এই কলা ভাগটো মই এৰুৱাই দিম। অকল বগা অংশখিনি লাগে, কলাখিনি মই ধুনীয়াকৈ এৰাই দিম। এয়া দেখিছে, এনেকৈ ধুনীয়াকৈ এৰাই দিম। এয়া আৰু এটা এয়া অলপ এৰুৱাই দেখাম মই। খুব সহজতে এৰি যায়, বৰ বেছি কষ্ট কৰিব দৰকাৰ নাই। এতিয়া মই ভালকৈ ধুই ল'ম। এইখিনি ধুই মেলি ভালকৈ ধুই এতিয়া অকণমানিকৈ কাটি ল'ম। বৰ বেছি অকণমান নকৰিলেও হ'ব, যিহেতু আমি মিক্সিত গ্ৰাইণ্ড কৰিম ন, তো বৰ বেছি মিহি কৰিব দৰকাৰ নাই, সৰুকৈ কাটিব দৰকাৰ নাই। এডোখৰ এনেকৈ কাটি ল'লে হ'ল ধুনীয়াকৈ। ঠিক এনেদৰে এয়া দেখিব পাৰিছে। এয়া কিউব হিচাপত কাটি লৈছোঁ আৰু তাৰপৰা এইখিনি মোৰ গোটেইখিনি কাটি হৈ গ'ল। এতিয়া মই ল'ম মিক্সাৰ জাৰ এটা। সেই মিক্সাৰ জাৰটোত এই নাৰিকলখিনি দি পিচি ল'ম ধুনীয়াকৈ। এয়া দেখিছে, মই ইয়াতে দি দিলোঁ। প্ৰথমতে বেছি নিদিওঁ, খুব চাই মেলি দিম আৰু। তাৰপিছত লাগিব আমাক গাখীৰ এগিলাচ। পানী নিদিব পিছোতে যদি দৰকাৰ হয়। মই প্ৰথমতে অলপ দি লৈছোঁ পিছোতে, তেতিয়া ইমান কষ্ট কৰিব লগা নহয় আৰু মেচিনটো কষ্ট নাপায়, সেইবাবে অলপ দি লৈছোঁ। আৰু কৈছোঁ যে তেতিয়া মই কৈ আছিলোঁ কথাবোৰ যে আৰু দৰকাৰ হ'লে পিছত দিম। এয়া মই আৰু এখিনি নাৰিকল দি দিলোঁ। তাৰপিছত এইখিনি মই গোটেইখিনি ধুনীয়াকৈ পিচ খাই গ'ল। এয়া দেখিব পাৰিছে আপোনালোকে, ধুনীয়াকৈ মিহি হৈ গৈছে। বৰ বেছি পনীয়া কৰিব নালাগে। এয়া এনেকৈ ঠিক আছে, দেখাম এতিয়া উলিয়াই আপোনালোকক। এয়া পানী নিদিব পিছোতে, গাখীৰ দিব। গাখীৰ দিলে ভাল হয়, পানী দিলে কিবা হেৰেকা টাইপ হৈ যায়, সেইবাবে গাখীৰ দিলে ভাল হয়। এয়া মই ফ্ৰিজত অলপ সময়ৰ কাৰণে থৈ দিছোঁ, যিহেতু মই এতিয়া চাউলখিনি পিচিম। প্ৰথমতে এইখিনি অলপ সময়ৰ কাৰণে গামোচাখনত দি ভালকৈ ধুই ল'ম। প্ৰথম ধুই কিনে গামোচাখনত দি শুকুৱাই ল'ম। বৰ বেছি শুকাব দৰকাৰ নাই। এইখিনি মই খৰাহি এটাত টুকি লৈছোঁ। প্ৰথম অলপ সময়ৰ কাৰণে ইয়াত থৈ, তাৰপিছত দি কিনে গামোচাখন পাৰি ল'লোঁ। এই গামোচাখনতে এতিয়া মই চাউলখিনি মেলি দিম অলপ সময়ৰ কাৰণে। বৰ বেছি শুকাব নিদিব, মিক্সাৰ জাৰটোত দি কিনে ধুনীয়াকৈ এইখিনি এটা পাউডাৰ বনাই ল'ম। তেনেকৈ পিঠাগুড়ি আৰু পিঠাগুড়ি জহা চাউল হয়, জহা চাউল দি বনালে বহুত ভাল লাগে, আপোনালোকে ট্ৰাই কৰিব। এয়া এতিয়া চালনীখন দি কিনে ধুনীয়াকৈ প্ৰথম চালি ল'ম মই।
কাজু কিচমিচ, এয়া মনোৰমা ঘিটো দিলে বহুত ভাল টেষ্ট এটা আহে, আৰু এয়া বেকিং চ'ডা, আৰু এয়া বেকিং পাউডাৰ, আৰু এয়া ইলাচি পাউডাৰখিনি। আৰু এইকেইটা জাষ্ট মই দেখাবলৈ কাৰণে থৈছোঁ।